নমস্কাৰ জুবিন দা মৰমৰ ভিডিঅ'বোৰ চাই ভাল পালে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অনুষ্ঠান পৰিবেশনৰ বাবে শিৱসাগৰলৈ আহিও মঞ্চৰ পৰা গীত পৰিবেশন নকৰাকৈ নামি গ'ল জুবিন গাৰ্গ গান গাবলৈ বোলে জুবিনৰ মন নাই আজি মোৰ গান গাবলৈ মন নাই শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ উদ্যোগত প্ৰতিভা সন্ধানী এলানি প্ৰতিযোগিতাৰ অন্তত আয়োজন কৰা হৈছিল এই সাংস্কৃতিক সন্ধিয়া নিৰ্দিষ্ট সময়ত এজন ব্যক্তিয়ে ধৰি আনি জুবিনক মঞ্চত থিয় কৰাই দিলে সম্বৰ্ধনা পৰ্ব শেষ হ'ল বাদ্যযন্ত্ৰীসকল সাজু কিন্তু হঠাতে গান নাগাওঁ বুলি কৈ মঞ্চৰ পৰা নামিবলৈ উদ্যত হ'ল তেওঁ আজি মোৰ গান গাবলৈ মন নাই উদ্যোক্তা আৰু বাদ্যযন্ত্ৰীসকলে ক্ষন্তেক সময় বুজাই বঢ়াই তেওঁক পুনৰ মঞ্চলৈ আনিলে মাইক্ৰফোনত ভেজা দি জুবিনে চেষ্টা কৰিলে তুমি যেন পপিয়া তৰা তুমি যেন পপিয়া তৰা নাই চেষ্টা কৰিও জুবিনে গাব নোৱাৰিলে গান গাবলৈ মন নাই বুলি কৈ সকলোৰে পৰা তেওঁ বিদায় ল'লে হতভম্ব হৈ পৰিল বাদ্যযন্ত্ৰীসকল মন যায় কেতিয়াবা গান গাবলৈ মন যায় আজি মোৰ মন নাই মই নাগাওঁ বাই বাই লাভ ইউ মূৰত হলক ভাগি পৰিল উদ্যোক্তাসকলৰ সন্মুখত তেতিয়া পাৰ ভঙা জনতা জুবিন অনুৰাগী কমিটিয়ে ঘোষণা কৰিলে স্বাস্থ্যজনিত কাৰণত জুবিনে অনুষ্ঠান আৰম্ভ কৰিব পৰা নাই উদ্যোক্তাসকলে তেওঁক বুজাবলৈ চেষ্টা কৰি আছে তেখেতৰ স্বাস্থ্যজনিত এটা বিশেষ সমস্যা হোৱাৰ কাৰণে ঘপককৈ আঁতৰি যাবলগীয়া হৈছে আমি সকলোৰে ওচৰত আপোনাক ক্ষমা বিচাৰিছোঁ পৰিৱেশটো উপলব্ধি কৰিলে বুলি আমি অনুভৱ কৰিছোঁ আৰু আমি জুবিন দাৰ কাৰণে ৰৈ আছোঁ আমি জুবিন দা আহিলে আমি পুনৰ মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিব আমাৰ কমিটিৰ বিষয়ববীয়াসকল তেখেতৰ লগত কথা পাতিবলৈ গৈছে আমি আপোনালোকে গোটেই পৰিৱেশটো উপলব্ধি কৰিব বুলি ভাবিছোঁ জুবিন উভতি নাহিল উদ্যোক্তাই তেওঁক বুজাব নোৱাৰিলে কিছু সময়ৰ পিছতে অনুষ্ঠান সামৰণি মৰাৰ কথা ঘোষণা কৰিলে আয়োজকে সক্ষম নহ'লো তেখেতৰ গাটো বিশেষ বেয়া হোৱাৰ বাবে আমি তেখেতক জোৰ কৰিব নোৱাৰোঁ আপোনালোকে সকলোৱে বুজি পায় তেখেতৰ গাটো খুব বেয়া গতিকে আমি আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ গতিকে আৰু এটা বা দুটা গানৰ পিছতে আমাৰ অনুষ্ঠান সামৰণি মাৰিম ধন্যবাদ আৰম্ভ হ'ল জুবিন অনুৰাগীৰ প্ৰতিবাদ তেওঁলোকে দিলে জুবিন গো বেক ধ্বনি আমি জুবিন গাৰ্গক শিৱগান হিচাপে বহুত ভাল পাইছিলোঁ কিন্তু আজি শিৱগান হিচাপে জুবিন গাৰ্গে যিটো কৰিলে তেনেকুৱা জুবিন গাৰ্গ আমাক নালাগে আৰু শিৱসাগৰত আমাৰ জুবিন গাৰ্গক কেতিয়াও নিবিচাৰোঁ নিজৰ দায়িত্বটো নিজে পালন কৰিব লাগে যিখিনি মানুহ আমি মৰম দিছোঁ সেই মৰমখিনি তেওঁলোকে কৰিব লাগে মৰমটো আপোনালোকে তেওঁলোকে দিব জানিব লাগিব কিন্তু তেওঁ যদি আমাক মৰমটো যদি দিব নাজানে তেওঁক আমি মৰম দিয়া উচিত নহয় বুলি আমি ভাবোঁ আয়োজকসকলে ক্ষোভ প্ৰকাশ কৰিলে জুবিনৰ বিৰুদ্ধে সম্পূৰ্ণ মাননি আদায় দিয়াৰ পিছতো জুবিনে মঞ্চৰ পৰা গীত পৰিৱেশন নকৰাকৈ নামি গ'ল জুবিনৰ ব্যৱহাৰক লৈ তেওঁলোক ক্ষুণ্ণ আমি মঞ্চত তেখেত যেতিয়া উপস্থিত হৈছিলে তেওঁ খুব আচৰণটো স্বাভাৱিক নাছিলে আমি লক্ষ্য কৰিছিলোঁ যে এজন হুৰাসক্ত মানুহৰ দৰে তেখেতে আচৰণ কৰিছিলে বুলি আমি অনুভৱ কৰিছোঁ আমি প্ৰত্যক্ষ কৰিছোঁ আৰু বাস্তৱত সেইটোৱে হৈছিলেগৈ যেতিয়া মাইক্ৰফোনৰ ওচৰলৈ গৈছিলে তেখেতে এশাৰী গীত গায় আৰু তেখেতে গাব পৰা অৱস্থা এটা আমি নেদেখিলোঁ সেইটো গোটেই সকলোৱে লক্ষ্য কৰিছে শিৱসাগৰ সচেতন সকলো জনগণে কালি এই তেখেতৰ আচৰণ প্ৰত্যক্ষ কৰিছে আৰু ষ্টেজৰ পৰা নামি গুচি গৈছে আমি সম্পূৰ্ণ গান গোৱাৰ পূৰ্বেই তেখেতক সম্পূৰ্ণ মাননি দি তেখেতক আমি অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছিলোঁ তেখেতে এই পইচা ঘূৰাই দিয়াৰ কথাতে ক'লে কিন্তু আমি পইচা ঘূৰাই ল'বলৈ অমান্তি হ'লোঁ আৰু তেখেতক পুনৰ আমি ৰিকুৱেষ্ট কৰিলোঁ যে আহক শিৱসাগৰ অজস্ৰ আপোনাৰ অনুৰাগী ৰৈ আছে শিৱসাগৰ যথেষ্ট সংখ্যক ৰাইজ আপোনাৰ অনুষ্ঠান চাবলৈ ৰৈ আছে এই কথাটো ব্যক্ত কৰাৰ পাছতো তেখেতে কিন্তু মঞ্চলৈ নাহিলে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা চলি থকা অৱস্থাত শিৱসাগৰৰ বৰ্ডিং ফিল্ডত জুবিনৰ এই অনুষ্ঠানটোৰ অনুমতি দিয়াৰ বাবেও প্ৰশাসনক সমালোচনা কৰিছে শিৱসাগৰৰ একাংশ লোকে
এই গোটেই বিষয়টো আচলতে গ্ৰহণযোগ্য নহয়, যিহেতু তেওঁ প্ৰতিভা সন্ধানী যিসমূহ প্ৰতিযোগিতা কৰিছে তাত আমাৰ ক'ব লগা একো নাই, তাত প্ৰতিভাসমূহ বিকশিত কৰিবৰ কাৰণে প্ৰচেষ্টা কৰা হৈছে। কিন্তু এই সমগ্ৰ অনুষ্ঠানটো যি সাংস্কৃতিক অনুষ্ঠান, এই সময়খিনি আচলতে সাংস্কৃতিক অনুষ্ঠানৰ সময় নহয়। বিভিন্ন স্থানলৈ ইয়াৰ পৰা যি উচ্চৰ প্ৰাবল্যৰ শব্দ, এই শব্দই গৈ বিভিন্ন স্থানৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ সময়খিনিত ব্যাঘাত জন্মাইছে। এই অনুমতিটো প্ৰদান কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে সেই দিনটো নিৰ্ধাৰিত যিটো দিনত অনুষ্ঠিত হ'ব, সেই দিনটোত যে পৰীক্ষা অনুষ্ঠিত আছে সেইটো জিলা প্ৰশাসনৰ নিশ্চয় দৃষ্টিগোচৰ হৈছে, আৰু এই ক্ষেত্ৰত জিলা প্ৰশাসনে অনুমতি দিয়াৰ ক্ষেত্ৰত তেওঁলোকে বিবেচনাৰ প্ৰয়োজন আছিলে। শিৱসাগৰৰ পৰা অমৃত আৰু মোহনৰ সৈতে ভাস্কৰ জ্যোতি দাসৰ ৰিপৰ্ট DY365। নমস্কাৰ, জুবিন দা মৰমৰ ভিডিঅ'বোৰ চাই ভাল পালে ছাবস্ক্ৰাইবাৰ কৰিবলৈ নাপাহৰিব।